নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। গতিকে সকলোৱেতো গমেই পাইছে মই ক'ত আছোঁ, কিন্তু যিবিলাকে নাজানে মই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো, আৰু স্পেচিয়েলি ভিডিঅ'টো ল'ৰা ছোৱালীৰ কাৰণে, কাৰণ কণ ল'ৰা ছোৱালীয়ে এনেকুৱা ধৰণৰ বস্তুবিলাক চাই বহুত ভাল পায়। কাৰণ আজিকালি কিতাপৰ নলেজ নহয়, কিছুমান বাহিৰা নলেজ জানিবলগীয়া আছে। সেইকাৰণে এনেকুৱা ধৰণৰ জেগালৈ তেওঁলোকক লৈ আহক, য'ত তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান জ্ঞান আহৰণ কৰিব পাৰে। কাৰণ আজিকালি আমাৰ বহুত ধৰণৰ বস্তু লুপ্ত হৈ গৈছে, যিবিলাক বস্তু হয়তো আমিও পাহৰি গৈছোঁ। কিতাপত দেখিছিলোঁ, শিকিছিলোঁ, বুজিছিলোঁ, কিন্তু সময় অনুসৰি আমি সেইবিলাক পাহৰি গৈছোঁ। গতিকে তেওঁলোকক ইয়ালৈ লৈ আহক। মই ক'ত আছোঁ ভিডিঅ'টো শেষত ক'ম, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। আৰু ইয়াতে আহিলে কি হ'ব, কিছুমান ল'ৰা ছোৱালী যিবিলাক বস্তু দেখা নাই বা বুজা নাই, আমাৰ দিনত আছিলে, হয়তো আজিকালি নাইকিয়া হৈছে। সময় অনুসৰি সকলো বস্তু সলনি হৈ গৈছে। তো তেওঁলোকক তেনেকুৱা ধৰণৰ জ্ঞানবিলাক দিয়ক। তেওঁলোকে এতিয়াৰ পৰা জ্ঞান দিলে হয়তো তেতিয়ালৈকে বুজিব কি আছিলে কি নাই, ককা আইতাৰ দিনত কি আছিলে বা আমাৰ দিনত কি আছিলে বা তেওঁলোকৰ দিনত কি আছে, এইবিলাক বস্তু তেওঁলোকক শিকাওক, বুজাওক। আৰু ইয়াতে আহিলে তেওঁলোকৰ মনবিলাকো ভাল লাগিব, কাৰণ তেওঁলোকে খেলিব পাব। কাৰণ এইটো সময়ত হৈছে খেল ধেমালিৰ বয়স। তো তেওঁলোকক খেলিবলৈ দিয়ক, কিছুমান জ্ঞান আহৰণ কৰক আৰু বহুত কিবাকিবি। গতিকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, শেষলৈ চাই থাকক। আৰু বহুত কিবাকিবি আছে মাজত, সকলোখিনি এনজয় কৰক। কয়লাখনিৰ ভিতৰত কি সামগ্ৰী থাকে সকলোখিনি ইয়াতে শ্ব' কৰি থোৱা হৈছে, চাব পাৰে। আৰু এইবিলাক চাওক, কয়লা। গতিকে বহুত কথা জানিবলগীয়া বস্তু আছে ইয়াতে, আৰু বহুত কিবাকিবি আছে, গতিকে চাই থাকক।
Anita Basumotai. Complete. Aru ki sam? Complete yate. ঘৰ খতম এবাৰ আমি পখিলা ঘৰত যাম পখিলা ঘৰত যাম এইটো হৈছে পখিলা ঘৰ আৰু এতিয়া আমি এইবিলাক খেলিম 30 টকা বসুল কৰিব লাগিব বোলে এইটো ধৰচোন অলপ 2 মিনিট Wow. Oi Anita. Aru ase. Ebar ami dekham rasta. It is a black color hoy jo ei kita white cute lagise na one tiklo rabbit na dekhi bole aru june dekhise aru june dekha nahi ahi kina sale hol ebala ejoni bohi gol mane heri khana khabo kane aru olop are bhitor phale ase dekhai dekin aru bhitorat jam ejoni pura khabo hoyi gise iya ki khaise Mixer. Itu main, baki jiye na hok. Itu main. কিমান ধৰণৰ ডাইনাছৰ চাব মানে একদম বিভিন্ন ধৰণৰ ডাইনাছৰ তো পালিবিলাকক লৈ আহক ইয়াতে ইহঁতক চাব দিয়ক আগতে কিমান ধৰণৰ ডাইনাছৰ আছে টিভি চিনেমা দেখিছে বাৰু তথাপিও এনেকুৱা ধৰণৰ ষ্টেচু দেখিলে কিবা এটা ভাল লাগি যায় মানে আমি সেইটো জন্মত থাকিব লাগিছিলে ডাইনাছৰ লগত খেলিলোঁ হয় ঘূৰিলোঁ হয় ফুৰিলোঁ হয় কি যে এনজয় কৰিলোঁ হয় কিন্তু আৰু বেদলাক এতিয়া আমি মূৰ্তিবিলাকে চাবলগীয়া হৈছে আৰু কি কৰিব উপায়তো নাই বাৰু আৰু এটা আছে ইণ্টাৰেষ্টিং বস্তু মানে এটা চিম্পাঞ্জি মানে মোৰ লগত মিলি যায় সেইকাৰণে দেখুৱাম এইটো চাওক আদিটো চাওক একদম মানে মোৰ লগত মিলিছেনে অলপমান আৰু এইটো যে চিম্পাঞ্জি মিলি যায় দিয়ক মোৰ লগত হয় নহয় কমেণ্ট কৰি জনাব মানে মোৰ লগত মিলিছেনে নাই আৰু এটা মোৰ ফেমিলি আছে দেখুৱাই আছোঁ ৰ'ব মোৰ ফেমিলি ষ্টেচু এটা এইটো চাওক এইটো মই এইটো মোৰ পোৱালি এইটো মোৰ হাজবেণ্ড
মিলিছেনে নাই পূৰা একদম মিলি গৈছে না এইটো মোৰ ফিউচাৰ প্লেনিং দেই কমেণ্ট কৰি জনাব কেনেকুৱা মিলিছে জেগাবিলাক চব মোৰে পাল্টান আৰু প্ৰায় একদম কাচৰ চাচৰ কিমান কি আছে পোৱালিবিলাক লৈ আহিব পূৰা এনজয় কৰিব বিৰাট ভাল পাব তাহাঁতে ময়ে ইমান ভাল পাইছোঁ আৰু তাহাঁতে কি ভাল নাপাব একদম আহিব চব আহিব একদম পূৰা এনজয় কৰিব যিমান যি আছে চব চাব আৰু ঘূৰি পাকি যিমান আছে চব চাব এনেকুৱা জেগা টাইম স্পেণ্ড কৰি তো বলক আৰু আগলৈ যাওঁ আমি এনেকুৱা জেগাত ফচি গৈছোঁ না ইফালে ৰাস্তা পাইছোঁ না ইফালে ৰাস্তা পাইছোঁ কোনফালে যাম একো ধৰিব পৰা নাই ৰাতি 12টা বাজিলে দুজনী এনেকৈ ঘূৰি আছোঁ এই ভিৰ ডাঠ জংঘলত আমি এতিয়া ফচি গ'লোঁ এতিয়া ৰাস্তা দিয়া নাই এইটো আমাৰ নিউজত দিয়া একদম ভাইৰেল কৰি দিবা যাতে কোনোবাই আমাক আহি কিনে ইয়াতে মানে বাচাব পাৰে কাৰণ আমি এনেকুৱা জংঘলৰ মাজত সোমাইছোঁ য'ত এতিয়ালৈকে ৰাস্তা নাই তেতিয়াৰ পৰা ঘূৰিয়ে আছোঁ তো আমাৰ ৰাস্তা কণা লাগিছে নে কিবাহে পালে ক'ব নোৱাৰোঁ চব চাওক এইবিলাক গছ মানে ভাগৰ লাগি গৈছে ঘূৰি তথাপিও ৰাস্তা বিচাৰি পোৱা নাই 3 পাকমান ঘূৰিলোঁ ইয়াতে এতিয়া পোহৰো হ'ব হৈছে ৰাতি হৈ পূৰা একদম গাইজ এতিয়া চাওক জেগাবিলাক চাওক একদম মানে কোনফালে যাম আমি একো ধৰিব পৰা নাই এখন দলং পালোঁ গাইজ দলংখন এতিয়া চাওক এতিয়া গাইজ চাওক পানী নাই কিন্তু এতিয়া আমি দলংখনৰ ওপৰতে আহি আছোঁ চাওক কি মাত ওলাই আছে একদম ৰাতিৰ ভিতৰতে সাগৰৰ পানী শুকাই গ'ল চাওক এইখন দলং আৰু এই দলংখনৰ পৰাই আমি গৈ আছোঁ গাইজ এতিয়া চাওক ক'ত যাম এতিয়া জেগা বিচাৰি পোৱা নাই আমি যাবৰ কাৰণে ইয়াতে ঘূৰি আছোঁ ভাগৰ লাগি গৈছে ঘূৰি বাট ৰাস্তা পোৱা নাই কিন্তু আমি এখন পাৰ্ক আহি পাইছোঁ ফাইনেলি জংঘলৰ মাজৰ পৰা ওলাই আমি পাৰ্ক আহি পাইছোঁ এতিয়া ৰাতি হৈছে গতিকে ফেচটো ভালকৈ দেখা নাপাব মোৰ আন্ধাৰ হৈ গৈছে এইবিলাক চাওক আমি ক'ৰ পাৰ্কত আহিছোঁ এতিয়াই নকওঁ মানে ভিডিঅ'টো চাই থাকক মই দেখাই আছোঁ ক'ৰ পাৰ্কত আহি আছোঁ নে কি অনিতা চাওক ফাইনেলি আমি জংঘল কমপ্লিট কৰি আহি গ'লোঁ একদম সেয়া চাব পাৰে পোহৰত আহি গ'লোঁ আন্ধাৰৰ পৰা এতিয়া ৰাতি হৈছে ৰাতি হৈছিলে ৰাতিপুৱা হ'ব হৈছে এতিয়া I don't know. ৰাতিপুৱা 4টা বজাত চাওক গাইজ চাওক চবফালে ঝুলনা ঝুলি আছে গাইজ গোটেই ঝুলি আছে পাইছে ইয়াতে একদম এইবিলাক চাওক এইবিলাক চাওক গাইজ এইবিলাক চাওক পোৱালি ওলমি আছে চাওক ইয়াতে পুৰা ভূত একদম চবফালে অকল ভূত গতিকে আমি আৰু বেছি দেৰি নকৰোঁ ইয়াতে যদি কোনোবা আমাক বচাব আহে আৰু ভিডিঅ'টো ইমান বেছি শ্বেয়াৰ কৰি দিয়ক যাতে কোনোবাই আমাক বচাব আহে গাইজ প্লিজ আমাক কোনোবাই বচাব আহক গাইজ আমি এনেকুৱা জংঘলত ফচি গৈছোঁ চাওক এতিয়ালৈকে আমি ৰাস্তা ওলাব পৰা নাই ইফালে চাওক আমি ঘূৰি এতিয়ালৈকে ৰাস্তা ওলাব পৰা নাই ভিডিঅ'টো এইকাৰণে শ্বেয়াৰ কৰক ইমান বেছি শ্বেয়াৰ কৰক যে কোনোবা নহয় কোনোবাটো ভাল মানুহে আমাক বচাব আহে আৰু ক'তলৈকে যাম আমি এতিয়ালৈকে ৰাস্তা বিচাৰি পোৱা নাই চাওক এইটো এয়াৰপৰ্ট আমি এতিয়া যাম ইয়াৰ পৰা ফ্লাইটত ক'ত যাম আমি ডুবাই আমি যাম এতিয়া ডুবাই এইখন ফ্লাইটত যাম এইখন চাওক গাইজ MIG 21 এইখনত আমি যাম ডুবাই সেই চাই লওক মিছা কোৱা নাই আমি এয়াৰপৰ্টত আছোঁ চাওক গাইজ এইখনতে আমি যাম ডুবাই ছিংগাপুৰ বলক আপোনালোককো লৈ যাম অকলে নাযাওঁ মই বলক গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে কমেণ্ট কৰি জনাব অলপ ফন কৰিলোঁ ফ্ৰেণ্ডজনীৰ লগত আহিছিলোঁ
গতিকে অলপ ধেমালি হয় আৰু কমেণ্টত সেইবুলিকে বেয়াকৈ গালি নিদিব কোনো কাৰণ কিয় আমি জাষ্ট মজাক কৰিছোঁ ধেমালি কৰিছোঁ কাৰণ প্ৰথমতে আপোনালোকক কৈছোঁ যে পাৰ্কত আহিছোঁ চ' এতিয়া এই পাৰ্কখনক দিছোঁ বাই বাই আৰু বেছি টাইম নকৰোঁ কাৰণ কিয় টাইমো হৈ গ'ল 6টা বাজি গ'ল গতিকে আৰু ইয়াতে বেছি দেৰি কৰি নাথাকোঁ আমি ইয়াৰ পৰা যাম এইফালে তাইৰো দেৰি হৈছে তো আৰু বেছি দেৰি নকৰে এইখন হৈছে খানাপাৰা ছায়েন্স মিউজিয়াম তো যোনে যোনে আহিছে আৰু যোনে যোনে অহা নাই আহিব ইয়াতে টাইম স্পেণ্ড কৰিব ল'ৰা ছোৱালী লৈ আহিব বহুত বেছি ভাল লাগে বহুত সময় আমি আহিলোঁ 4টা বজাত কিন্তু কেনেকৈ টাইমখিনি গুচি গ'ল আমি গমেই নাপালোঁ তো যিমান পাৰোঁ মই দেখুৱাব চেষ্টা কৰিছোঁ বাট তাৰে ভিতৰত কিবা কিবি থাকি গ'ল কাৰণ মোৰ মোবাইলৰ চাৰ্জ নাছিল সেইটোৰ কাৰণে মই বহুত ভিডিঅ' কৰা নহ'ল আৰু টাইমো বেছি নাছিলে তো যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক তো গতিকে নিজৰ বুলি ভাবি সকলোৱে আঁকোৱালি ল'ব আৰু যদি যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে কৰিছে সি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকৈ মাজে মাজে ফ্ৰেণ্ডৰ লগত হৈ থাকে এতিয়া গাইজ বাই বাই আমাৰ বাসন্তী আহি গ'ল হেলমেটটো ওলা আমাৰ বাসন্তী একদম ওলাইছে ৰেডি আৰু আমি এতিয়া যাওঁ মানে বাই বাই লাভ ইউ গাইজ অল বাই বাই